নমস্কাৰ সকলোকে আপোনালোকৰ আপোন চেনেল অসমীয়া বৈ ৰেখাৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। কি খবৰ? শাকৰ সকলোৰে ভাল। আৰু আজি বনাম লাই শাকৰ লগত লোকেল মাছ। লাই শাক এতিয়া পাবলৈকে নাই, আমাৰ এইবিলাক দিয়া নহয় বাৰু, নিজেই গজা। এইফালে মই মাছখনত নিমখ হালধি অকণ ভালকৈ সানি লৈছোঁ আৰু মিঠাতেল অকণমান দি দিছোঁ। তেতিয়া বোলে মাছ নুফুটে, মাছটো লোকেল মাছে ন এনেও নুফুটে, কিন্তু মিঠাতেল অকণ দি ভালকৈ সানি ল'ম। এইফালে কাটি লৈছোঁ ইয়াত ধুনীয়াকৈ শাকখিনি মিহি মিহিকৈ। মিক্সিটো দিব পাৰি, কিন্তু এনেকৈ শাক বস্তুটো এনেকৈয়ে খাই বেছি ভাল লাগে। অকণমান পাত পাত হৈ থাকিলে ভাজোঁতে, জোল কৰিম যিহেতু ইমান মিহি নহ'লেও হ'ব। আলু দুটাও ভালকৈ মিহি মিহিকৈ কুটি লৈছোঁ তাৰ লগত দিবলৈ। লাই শাক এতিয়া পাবলৈকে নাই, কিন্তু সেইখিনি মানে আগতে আমাৰ লাই শাকৰ গছ আছিলে। এতিয়া গুটিবিলাক কৰি পেলাই নিজেই গজিছে ইমান ধুনীয়াকৈ। মানুহ বেলেগে নিয়ে এদাই কৰিলে, আমি আজি প্ৰথম খাইছোঁহে। আগতে খাইছোঁ বাৰু, কিন্তু এতিয়া গজাৰ পৰা প্ৰথম খাইছোঁ। সেয়া কুটি ল'লোঁ আৰু এইফালে বাৰীলৈ গ'লোঁ, গৈ বেঙেনা ছিঙিলোঁ। আৰু এইফালে লাগিছে আৰু বেঙেনা অ'ত এটা দুটা লাগিছে, এইটো এটা, সেইটোও ছিঙিলোঁ। আৰু এইফালে এজোপা জলকীয়া জোপা লাগিছে, চব ইমান ধুনীয়াকৈ সৰু সৰু। দুজোপা ৰুইছিলোঁ, এতিয়া বহুত সৰুতে ৰুৱা, এতিয়া বহুত ডাঙৰ হৈ গ'ল বৰষুণ পালে যিহেতু। আৰু এজোপাতে লাগিছে বেঙেনা। এইফালে আছে বাৰু কেইজোপামান বেঙেনা, আৰু দুজোপা আছে জলকীয়া, খুদ জলকীয়া বুলি কয়, কিছুমানে ধান জলকীয়া বুলিও কয় বাৰু। এইফালে ভেন্দিও লাগিছে এটা দুটা। এইফালে দি থোৱা আছে বাৰু এইবিলাকখিনি কচু, তিনিটা পালোঁ। তাৰপিছত আহিলোঁ আকৌ বনাই লওঁ বুলি। এইফালে মই মাছৰ মাথা অকণমান দি দিছোঁ, দি ভাজি দিলোঁ ধুনীয়াকৈ। ভাজি লৈ পেলাই শাকখিনি দি দিলোঁ, মিক্স কৰি ল'লোঁ ধুনীয়াকৈ। তাৰপিছত অকণমান পানী দি দিলোঁ, যিহেতু অকণমান জোল কৰিম। ভাজি খাই ভাল নালাগে, ভাল নাপাওঁ মই লাই শাকৰ, এনেকৈ অকণমান জোল কৰিলেহে ভাল লাগে। জোলকণ কৰি ল'লোঁ আৰু আমাৰ ভাত ৰেডি। এইফালে লাই শাকৰ আৰু মাছৰ জোল, এইফালে মাছ আৰু দিনৰ অকণমান আছিলে দালি। ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ।